কেন্দ্ৰ কৰি নিৰ্মাণ কৰা মিচিং ৰাইজৰ বহু অপেক্ষিত চিনেমা মিৰো চিনেমাৰ শুভাৰম্ভ। ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে উদ্বোধনী কৰে মিৰো চিনেমাখন। বহু চৰ্চিত মিচিং চিনেমাখন অৱশেষত শুভমুক্তি পাই সহস্ৰ ৰাইজৰ মৰম পাবলৈ সক্ষম হৈছে। যি সময়ত মিচিং সমাজৰ কিছু অঞ্চলৰ পৰা মিচিং ভাষা বিলুপ্ত হ'ব ধৰিছে, সেই সময়তে মিচিং ভাষা জীয়াই ৰখাৰ উদ্দেশ্যে আজা তাৰাকৰ পৰিচালনাত আৰু ৰঞ্জু মিলিৰ চিন্তাধাৰাত নিৰ্মাণ কৰা মিৰো চিনেমাখন অৱশেষত ডিব্ৰুগড় চৌহম চিনেমা হলত শুভমুক্তি লাভ কৰে। আমি আজি খুব আনন্দিত। আমাৰ মিৰো চিনেমাখন ছেকেণ্ড টাইমৰ কাৰণে এতিয়া শ্ব' হৈছে। ফাৰ্ষ্ট আমাৰ প্ৰিমিয়াৰ শ্ব' হৈছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিত, আৰু আজি দ্বিতীয়বাৰৰ কাৰণে ইয়াত ডিব্ৰুগড় চৌহমত গেলেৰিয়া চিনেমাত আমাৰ চিনেমাখন ৰিলিজ হ'ল। আমি খুব আনন্দিত, ৰাইজেও আমাৰ চিনেমাখন চাই ভাল পাইছে, আৰু আমি যোনটো কনচেপ্ট লৈ মেলি মিৰো এই চিনেমাখন বনাইছিলোঁ ৰাইজে বুজি পাইছে। তো আমি আৰু আশা কৰিছোঁ আমাৰ যিমান আমাৰ মিচিং ৰাইজ আছে এতিয়া জেগাই জেগাই চলিব চিনেমাখন, তো আমাৰ মানুহ খুব ভাল পাব। আৰু সকলোকে আমি অনুৰোধ কৰিছোঁ আমাৰ চিনেমাখন আপোনালোকে এবাৰ হ'লেও চাব। আমি যোনটো কনচেপ্ট লৈ কৰিছোঁ সেইটো আপোনালোকে বুজি পাব বুলি আমি আশাবাদী। চিনেমাখনৰ উদ্দেশ্যটো হ'ল আমাৰ যোনটো সংস্কৃতি, আমাৰ নিজৰ লেংগুৱেজ, সেই আমাৰ যোনটো চিনাকি, আমাৰ নিজৰ চিনাকিটোক আমি কেনেকৈ আমাৰ ৰাইজৰ আগত দেখাওঁ, বা এইটোক আমি কেনেকৈ চিৰদিনৰ কাৰণে আমি বজাই ৰাখিম, আমাৰ সমাজত থ'ম, সেইটোৱে আমি প্ৰচেষ্টা এটা চলালোঁ। তাৰমানে মিচিং হৈও কিছুমান নিজৰ মিচিং ভাষাটো ক'বলৈ ইচ্ছা নকৰা কিছুমান মানুহ আছে, বা কিছুমান এনেকুৱা গাঁও আছে যেন টোটেলি তাৰমানে আমাৰ নিজৰ মিচিং ভাষাটো নকয়, মানে বেলেগ ভাষা ব্যৱহাৰ কৰি থাকে। গতিকে সেই নিজৰ ভাষাটো যে জীয়াই ৰাখিব লাগে, নিজৰ ভাষা সংস্কৃতি নহ'লে নিজৰ জাতিটোৰ পৰিচয় যে নাথাকে, সেই বিষয়টোৱে ইয়াত উদ্দেশ্যে আমাৰ ছাবজেক্টটো তেনেকৈ কৰা হৈছে। চিনেমাখন কনচেপ্ট ষ্টৰি মিলাই গোটেই সংগীত পৰিচালনা, বেকগ্ৰাউণ্ড স্ক'ৰ এণ্ড এভৰিথিং মিক্সিং মাষ্টাৰিঙৰ পৰা লৈ মানে কালাৰিং চালাৰিং চব বহুত ভাল হৈছে। স্পেচিয়েলি